নৃশংস অপৰাধী নাৰীৰ পৃষ্ঠাত অসমৰ তিনি নাৰী। অসমৰ ইতিহাসত কোন এই তিনিগৰাকী নৃশংস নাৰী? 1. ইন্দ্ৰাণী মুখাৰ্জী। চন 2012 সমগ্ৰ দেশ কঁপাই যোৱা চীনাপাৰা হত্যাকাণ্ড। 2012 চনৰ এপ্ৰিল মাহ প্ৰথমে অপহৰণ আৰু তাৰ পিছত নৃশংস হত্যাকাণ্ড। এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল খুদ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে। এই জঘন্য ঘটনা সংঘটিত কৰি মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ এক ঘন জংঘলত নিজ কন্যাৰ মৃতদেহ জ্বলাই দিছিল এই কলংকিত মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে। নৃশংসতাৰ সকলো সীমা চেৰাই যোৱা এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। ঘটনা সংঘটিত কৰাৰ 3 বছৰৰ পিছত অৰ্থাৎ 2015 চনত মুম্বাই আৰক্ষীৰ তৎপৰতাত এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল। জালত পৰিছিল ইন্দ্ৰাণী মুখাৰ্জী। 2. বন্দনা কলিতা। চন 2022 তাৰিখ 22 জুলাই প্ৰথমে শাহুৱেকক আৰু তাৰ কিছুদিন পিছত 17 আগষ্ট তাৰিখে নিজ স্বামীক হত্যা কৰি টুকুৰা টুকুৰ কৰি মেঘালয়ৰ ডাউকিত পেলাই দিছিল এই বন্দনা কলিতা নামৰ নৃশংস মহিলাগৰাকীয়ে। আৰু তাৰ পিছত দুয়োগৰাকী নিৰুদ্দেশ হোৱা বুলি নাটকীয়ভাৱে নুনমাটি থানাত হত্যাকাৰী বন্দনাই এজাহাৰো দিছিল। গোটেই ঘটনাটো আছিল ৰহস্যৰ আৱৰ্তত। 7 মাহ পিছত এগৰাকী CID বিষয়াৰ তৎপৰতাত পোহৰলৈ আহিছিল এই সমগ্ৰ ঘটনা। লগে লগে ধৰা পৰিছিল বন্দনা কলিতা। আৰু এই ঘটনাই কেৱল অসমক নহয় সমগ্ৰ দেশ জোকাৰি গৈছিল। 3. সংগীতা দত্ত। অসমৰ এগৰাকী নামজ্বলা মনোৰোগ বিশেষজ্ঞ, যাৰ পৰিচয় মনোৰোগ বিশেষজ্ঞ ঠিকেই, কিন্তু কৰ্মকাণ্ড সম্পূৰ্ণ মানসিক ৰোগীৰ দৰে। এই মুখাপিন্ধা ভদ্ৰ চিকিৎসকগৰাকীয়ে নিজৰ চিকিৎসক স্বামী ৱালিউলৰ সৈতে মিলি তুলি লোৱা 2 কণমানিৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ জঘন্য ঘটনা পোহৰলৈ অহাত হতচকিত সমগ্ৰ ৰাজ্যবাসী। ইতিমধ্যে আৰক্ষীয়ে সংগীতা দত্তৰ ঘৰৰ ভিতৰত সংলগ্ন 32টাকৈ CC কেমেৰাৰ ভিজুৱেল উইথ অডিঅ' সংগ্ৰহ কৰাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এই দানৱৰূপী চিকিৎসক দম্পতীয়ে জোৰ জবৰদস্তি কণমানিক কন্দুৱাই আখুৰিক তৃপ্তি লাভ কৰিছিল। কেতিয়াবা যদি কণমানিৰ গাত গৰম তাৱা লগাই দিছিল, আন কেতিয়াবা আকৌ কণমানিৰ গাত লগাই দিয়া হৈছিল গৰম ইস্ত্ৰি। কন্দুৱাবৰ বাবে কণমানিৰ চকুত জলকীয়াৰ গুৰি পৰ্যন্ত লগাই দিছিল এই সংগীতা দত্ত নামৰ দানৱৰূপী চিকিৎসকগৰাকীয়ে। অৱশ্যে এই সমগ্ৰ ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে। উল্লেখিত এই 3টা জঘন্য ঘটনা সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আজিৰ কাৰণে বিদায় লৈছোঁ। নমস্কাৰ।